Hello guys. মোবাইল চাব হৈ গ'ল। আজি মাঘৰ বিহুৰ আয়োজন উৰুকাৰ ইয়াতে বঙাইগাঁও টাউনশ্বিপত আমাৰ বন্ধুসকলৰ মাজত আৰু চাই থাকিব আপোনালোকে আমি আজি মাঘৰ বিহু কেনেকৈ উদযাপন কৰোঁ কোৱাৰ্টাৰতেই বহুত দামী মানুহ এই আমাৰ মাঘৰ বিহু উৰুকাৰ খানাৰ কাম আৰম্ভ হৈছে বৰ্তমান আমাৰ এইসকলে মিউজিক চিষ্টেমৰ লাগি আছে এয়া শংকৰ বৰুৱা এইজন সঞ্জিত দাস আমাৰ ৰান্ধনী মাইকমেন ইলেক্ট্ৰিচিয়ান আৰু যাৰ ঘৰত আমি খানা খাম সেইজন নলবাৰীৰা আপা হাজৰিকাই হাড় মাংস প্ৰথম কাটিব আৰম্ভ কৰিছে তেওঁ এইবোৰত পাকৈত আগতে গাঁৱত হাঁহ চুৰ কৰি খোৱা অভ্যাস আছে আৰু মইতো হলদি আছোঁ আৰু ইফালে ইয়াতে বাচন বৰ্তনবোৰ ধুই আছে খানা বনাবৰ কাৰণে আৰু এয়া বিহুৰ লাড়ু পিঠা চাহ আহি গ'ল আমাৰ কাৰণে আৰু মই ল'ৰাটোলৈ ঘৰলৈ বুলি এপাক ওলালোঁ ইয়াত কিবা এযোৰ কাপোৰ কিনি লওঁ বুলি আৰু তাৰপিছত এয়া গধূলিৰ সময় আৰু এয়া বাবা লেগ পিচ খাই আছে এই ছাগলী মাংস নাখায় সেইকাৰণে লেগ পিচ খাই আছে কেনে লাগিছে মানে ৰিয়ান হেপী মাঘ বিহু বুলি কৈছে কদি হেল্ল' গাইজ আজি মাঘৰ বিহু উৰুকা সকলো অসমীয়াৰে এটা বহুত ডাঙৰ উল্লাহৰ দিন আজি আমি সকলোৱে কৰিছোঁ আমি সকলো ফৌজি মানুহ হয় ডিউটিৰ পৰা আহৰি নাপাওঁ হ'লেও তাতে ঘৰত যাব নাপালেও ছুটিও নাই হ'লেও আমি গোটাইবোৰে লগ হৈ ইয়াতেই আমি থকা ঠাইতেই লগ হৈ আমি অসমীয়াবোৰৰ লগ হৈ এটা সামান্য ধৰণৰ এটা কি বুলি ক'ব এইটো মাঘৰ বিহু উৰুকাৰ এটা ভোজৰ যোগাৰ কৰিছোঁ আমি সকলোৱে খাম সকলোৱে নিজৰ নিজৰ কামত লাগি আছে মাঘৰ বিহু সকলোকে মৰম যাচিলোঁ মাঘৰ বিহুটো ভাল হওক সকলোৰে ভগৱানে সকলোকে ভাল কৰক সকলোৰে ওচৰত সেয়ে প্ৰাৰ্থনা ধন্যবাদ চাই থাকিব দেই আৰু ইয়াত তিলপিঠা লাড়ু মাছ ছাগলীৰ মাংস আৰু আলু ভাজি এইবোৰ আজি খোৱাৰ আইটেম আমাৰ এতিয়া পকৰা বনাই থৈছে পকৰা বনায়ো আছে গৰম গৰম পকৰা আৰু এইফালে হাঁহৰ মাংস বনাই আছে লক্ষ্য হাজৰিকাই আৰু ফুলবোৰে পূৰা জুই লগোৱাত ব্যস্ত ৰাতি যিটো গোটেই ৰাতি জুই লগাব লাগিব আমি ইয়াত আৰু এইফালে চাহৰ ব্যৱস্থা চলি গৈছে আমাৰ বাইদেউসকলে চাহ খাই আছে আৰু আমাৰ নাচনীসকলৰ নাচোন আৰম্ভ হৈ গ'ল ইয়াৰ পিছৰ নেক্সট আমি নাচিম আৰু নাচোনৰ মাজতেই আমাৰ বেলেগ গ্ৰুপৰ আমাৰ লগবোৰ আহি পালে সিহঁতো আমাৰ লগত আহি জইন কৰিছে যুদ্ধ
আমাৰ ভাত বনোৱা শেষ হ'ব হৈছে এতিয়া বনাই আছে ধনজিতে এইবোৰ কিবা এটা কৈ দিয়া গোটাই কিবা কৈ দিয়া তুমি কৈ দিয়া অৰ্ণৱ তুমি কৈ দিয়া তুমি কৈ দিয়া আয়ুষ আয়ুষ কিবা চোৱা তুমি কৈ দিয়া এইকেইটা 3 বছৰতকৈ সৰু ঐ কি কৰিছা ঐ ইফালে চোৱা এতিয়া আমাৰ ভাত খোৱা ষ্টাৰ্ট হৈ গৈছে আয়ুষ এইটো আমাৰ মইনা কেনেকুৱা হৈছে আৰু মাকবিলাকৰ সৰু সৰুবোৰক ভাত খুৱাই আছে কি ধুনীয়া হাঁহি বাবা Happy Bogali Bihu. আৰু এইবাৰ আমাৰ আয়তীসকলে ভাত খাই আছে আৰু এইবোৰ খোৱা হোৱাৰ পিছত সিহঁতে আমাক দিব তেতিয়া আমি খাব পাম আৰু অৱশেষত আমি বোৰৰ খোৱা ষ্টাৰ্ট তাৰপিছত আৰু লাহে লাহে আমি আমাৰ আজি অনুষ্ঠান সামৰণি মাৰিম চাই থাকিব আপোনালোকে আৰু ভিডিঅ'টো যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ কন্দৰ্পৰ ৰিয়াঞ্চ ব্লগ আৰু সকলোবোৰ হোৱাৰ পিছত আমি এতিয়া গোটাইবোৰ লগ হৈ জুই পুৱাই আছোঁ বহুত ঠাণ্ডা আছে ৰাতি 2টা বজাৰ পৰিৱেশ আমি সকলোবোৰ এনেকৈ আছোঁ মাঘৰ বিহুৰ উৰুকা ৰাতি হোৱাৰ অভ্যাস নাই এতিয়ালৈকে সেইকাৰণে এনেকৈ থাকিম এতিয়া ৱাইফবোৰক কৈ আছোঁ যে যোৱা তোমালোক খোৱা সিহঁতেও যোৱা নাই আমাক ৰখি আছে কিন্তু আমি ৰাতিপুৱালৈ যাম সকলোবোৰ জুই পুৱাই আছোঁ পৰিৱেশ চাওক আমাৰ জুই পুৰা ধুনীয়াকৈ জ্বলি আছে আৰু সকলোবোৰ গ'লগৈ এতিয়া আমি 4জন ইয়াত বহি আছোঁ এই ৰাতি 2টা বাজি গৈছে আমাৰ ধনজিত আছে কিবা কৈ আছে আৰু এইফালে আমাৰ কলিতাই কিবা কৈ আছে দেই এইফালে একো দেখা নাপায় অন্ধকাৰ আৰে বিপুল বৰুৱা মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু এইবোৰ আমি গোটাকেইটা এতিয়া বৰ্তমান গভীৰ নিশা এয়া বহি আছোঁ বাই বাই